কাৰ্বি আংলঙত যি শিক্ষাগত হাৰ আছে এই হাৰ বিৰাটেই নিম্ন। বিগত যি মেট্ৰিক পৰীক্ষা আছিলে মেট্ৰিক পৰীক্ষাটো দেখিবলৈ পোৱা গৈছে যে যিকোনো এটা জাতিৰ কাৰণে শিক্ষাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। জাতিটোৰ ভৱিষ্যত আৰু জাতিটোৰ সভ্যতা নিৰ্মাণ কৰিবলৈ মূল বুনিয়াদ গঢ়ি তোলে শিক্ষা ব্যৱস্থা। আৰু সেইকাৰণে আমি ছাত্ৰ সন্থাই সদায় এই কথাটো কৈ আহোঁ যে চৰকাৰসমূহে বা যিসকল পৰিকল্পনাকাৰী বা প্ৰশাসন আছে তেওঁলোকে পৰিকল্পনা কৰোঁতে শিক্ষাক আটাইতকৈ বেছি প্ৰাথমিকতাৰ শিতানত প্ৰথম স্থান দিব লাগে। এতিয়া কাৰ্বি আংলঙৰ বহু দুৰ্গম অঞ্চলত এতিয়াও বিদ্যালয় নাই। বিদ্যালয় যদিও আছে তেওঁলোকৰ যি আন্তঃগাঁথনিকে ধৰি বিভিন্ন ধৰণৰ অসুবিধা তেওঁলোকে সন্মুখীন হ'ব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। এতিয়া চৰকাৰৰ দায়িত্ব হ'ল যে কেৱল মাত্ৰ কাৰ্বি আংলঙক ষষ্ঠ অনুসূচীৰ ভিতৰত ৰাখিলে তেওঁলোকে নহ'ব। চৰকাৰৰ দায়িত্ব হ'ল যে ইয়াৰ যিসকল উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী যুৱক যুৱতী আছে সেইসকলে প্ৰাথমিক শিক্ষা, মাধ্যমিক শিক্ষা আৰু উচ্চ শিক্ষা পাইছেনে নাই, উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পাছত গৱেষণাৰ সুযোগ পাইছেনে নাই, সেইটো হ'ল চৰকাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দায়িত্ব। আৰু চৰকাৰে কেৱল মাত্ৰ ঢাক ঢোল বজাই থাকিলে নহ'ব, কাৰণ এতিয়া যিকোনো ধৰণৰ শিক্ষা গ্ৰহণ কৰাৰ হাৰ অত্যন্ত নিম্ন কাৰ্বি আংলঙত। উচ্চ শিক্ষা বাদেই দিলোঁ মই। গতিকে আমাৰ ছাত্ৰ সন্থাৰ স্পষ্ট দাবী আৰু আহ্বান কাৰ্বি আংলঙৰ সকলো ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰাৰ যাতে সুযোগ প্ৰদান কৰিব পাৰে তাৰ কাৰণে তেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰকাৰে। কাউন্সিলে গ্ৰহণ কৰিব লাগে, চৰকাৰে গ্ৰহণ কৰিব লাগে, কাৰণ ইয়াৰ ওপৰতে সমগ্ৰ জাতিটোৰ ভৱিষ্যত নিৰ্ভৰ কৰিব। আৰু সেইকাৰণে প্ৰাথমিক, মাধ্যমিক, উচ্চ শিক্ষা সকলো যাতে ব্যৱস্থা গ্ৰহণ কৰে। মাধ্যমিক শিক্ষা সাং কৰাৰ পাছত উচ্চ শিক্ষাত মুঠ অন্তৰ্ভুক্তিৰ হাৰ গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' ইন হায়াৰ এডুকেশ্যন বৃদ্ধি কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। অসমত বৰ্তমান 12.8% ছাত্ৰ ছাত্ৰীহে উচ্চ শিক্ষা গ্ৰহণ কৰাৰ সুযোগ পায়। আমাৰ প্ৰত্যাহ্বান, অসমৰ শিক্ষামন্ত্ৰীৰ শিক্ষা বিভাগ অসম চৰকাৰলৈ প্ৰত্যাহ্বান, অহা 5 বছৰ তেওঁলোকে এই প্ৰত্যাহ্বান গ্ৰহণ কৰক, তেওঁলোকে 30% উচ্চ শিক্ষাত মুঠ অন্তৰ্ভুক্তিৰ হাৰ বৃদ্ধি কৰি দেখুৱাওক। কাৰণ ভাৰতবৰ্ষৰ ভিতৰত সৰ্বনিম্ন 5খন ৰাজ্যৰ ভিতৰত অসমৰো স্থান উচ্চ শিক্ষাত। কাৰণ উচ্চ শিক্ষাৰ ওপৰত ভিত্তি কৰিয়ে জাতিটোৰ ভৱিষ্যত যিহেতু নিৰ্মাণ হ'ব, গতিকে উচ্চ শিক্ষাত অন্তৰ্ভুক্তিৰ হাৰ 30% বৃদ্ধি কৰিবৰ কাৰণে ছাত্ৰ সন্থাই আহ্বান জনাইছে। অহা 10